আপোনালোকে আনন্দৰ দিন বিপিএফৰ আনন্দৰ দিন চবফালে বিপিএফ চৰকাৰৰ মানে আনন্দ উল্লাস চলি আছে কি ক'ব এই মুহূৰ্তত খৈৰাবাৰী বিপিএফ কাৰ্যালয়ত আছে আপুনি নমস্কাৰ আমাৰ সাংবাদিক বন্ধুসকল আপোনালোকে এইটো কমেণ্ট ল'ব আহিছে মানে আমাৰ বিগত 5 বছৰে আমি অলপ ইমান দুখিত নাছিল ইমান বিপুল তেওঁলোকে পৰিৱৰ্তন চৰকাৰ অহা সত্ত্বেও আমি যোৱা বিগত বছৰত আমি 17টা সিট পাইছিলোঁ কিন্তু তাত সত্ত্বেও তেওঁলোকে মাত্ৰ ইউপিপিএলে 12টা সিট পাইছিলে আৰু বিজেপি 9টা সিট পাইছিলে সেই সময়তে এতিয়াও বৰ্তমান এওঁলোকে মানে চৰকাৰত থাকি ভালে বস্তাই টকা বিলাইছে এওঁলোকে মানে 5 বছৰত মানে বছৰে 1000 কোটি টকা তেওঁলোকে 5 বছৰত 5000 কোটি টকা তেওঁলোকে জমা ৰাখি আজি ৰাইজৰ মাজত টকা বিলাইছিল কিন্তু বিলালে কি হ'ব এইটো ৰাইজে নিশ্চয় তেওঁলোকক কাম নকৰাৰ কাৰণে নিশ্চয় অলপ খুব আছে বিজেপি চৰকাৰকো খুব আছে গতিকে আমাৰ বিপিএফ দলক হাগ্ৰামা চৰকাৰ আহাটো নিশ্চিত বুলি ৰাইজে আমাক বিচাৰ কৰিছিলে ৰাইজৰ সুহাৰি পালোঁ আমি ৰাইজে বহুত মৰম কৰিছে আমাক হাগ্ৰামা চৰক ৰাইজৰ মৰমত আমি আজি এই মানে বেয়া দিনতো আমি চৰকাৰ নথকা দিনতো আমি 27টা সিটত আমি মানে যুঁজি হলে সিট পাবলৈ সক্ষম হৈছে এইটোকে বুজাইছে আমাৰ বিপিএফ চৰকাৰক ৰাইজে বহুত মৰম দিছে নিশ্চয় আমি হত সাহসেৰে যিবিলাক নেতা আছে আমাৰ নিশ্চয় হত মানুহ এওঁলোকে মানে আমাৰ ৰাজ্য চৰকাৰত বিটিচি চৰকাৰ নিশ্চয় কাম কৰিব বিগত আমাৰ যিবিলাক ক্ষতি হ'ল যেটো 16টা ডিপাৰ্টমেণ্ট বিক্ৰী কৰিলে যেটো আমাৰ পাব লগা আমাৰ 1947 চনত যেটো আমাক গোপীনাথ বৰদলৈ দেৱে যি প্ৰাপ্য আমাৰ ট্ৰাইবেল বেল সংগত আমি যিখিনি প্ৰাপ্য পাব লগা বস্তু এইবিলাক আমাৰ হেৰাই যাবলৈ ধৰিছিলে বিজেপি চৰকাৰে আমাক এইটো বিনাশ কৰিব নিশ্চয় চক্ৰান্ত চলিছিলে এই মুহূৰ্তত আমি আকৌ পুনৰ এই বিপুল আমি সংখ্যা লৈ ফালে আমি এই বিটিচিখন আমি মানে সিট পাবলৈ সক্ষম হৈছে তাৰ নিশ্চয় আমাৰ যিসকল নেতা তেওঁলোকে হত সাহসেৰে নিশ্চয় আমাৰ বিটিচিত পূৰ্ণাংগভাৱে কাম কৰি যাব আৰু আমাৰ পুনৰ বিটিচি বনাবলৈ আমি সক্ষম হ'ব আচ্ছা যিখিনি ভোট দিলে সকল আমাক আজি বিটিচি ৰাজ্যত মানে চাৰিওফালে যি বা আমাক যি জয়ময় আমাক ভোট দিলে এওঁলোকৰ ৰাইজলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ আমি বিটিচি বাসী যিমান আমাৰ দলৰ কৰ্মীসকলে তেওঁলোকক নিশ্চয় মানে বাকী ৰাইজক নিশ্চয় তেওঁলোকক আমি মানে অশেষ শুভেচ্ছা জনাব আৰু আমাৰ যিসকল দলে যিখিনি আমাক চেক্ৰিফাইচ কৰি যিখিনি আজি এই দলটো পাবলৈ সক্ষম হৈছে নিশ্চয় আমাৰ দলৰ কৰ্মীসকলে বহুত কষ্ট কৰিছে মহিলাসকলে বহুত কষ্ট কৰিছে ইউথবিলাকে বহুত কষ্ট কৰিছে পেৰেণ্টবিলাকে বহুত কষ্ট কৰিছে তাৰ ফলত আমি এই কষ্টৰ বিনিময়তে আমি বহুত মানে ভোট পাবলৈ সক্ষম হৈছে মই ভৈয়াখাত পাই মাৰি সভানেত্ৰী এতিয়া বৰ্তমান আমাৰ বহুত ভাল লাগিছে বহুত দিন আমি কষ্ট কৰি আছিলোঁ আৰু ছাৰহঁতে আমি বহুত দিনে কষ্ট কৰিলোঁ আৰু যোৱা 5 বছৰ আমি কোনো এটা সুবিধা নাপালোঁ আমাৰ মহিলাবিলাকক 10,000 টকা দিম বুলি ঠগালা সদায় মানে গাছৰ পুলি ৰুবা দিয়ে সদায় মানে কাগজৰ জিৰেজ কৰিব দিয়ে সেইকাৰণে আমি বহুতখিনিয়ে মানে অসুবিধা পাই আজি আমি বিপিএফ চৰকাৰক জিকাই দিলোঁ এইখিনি আমাৰ ক'বলগীয়া আছিল আৰু যিখিনি আমাক সহায় কৰিম বুলি আগবাঢ়ি লৈছে সেইকাৰণে আমাৰ মহিলাখিনি আগবাঢ়ি আহিছে সেইটো আমাৰ ভাল লাগছে যিটো কাম কৰিম বুলি কয় হাগ্ৰামা চৰকাৰে কৰে আৰু